এই পৃথিৱীৰ কিছুমান কথাকাণ্ড দেখি আপুনিও চাগে হতাশ হৈ পৰে। আপুনি চাগে প্ৰশ্ন কৰে, ইমান পাপ কৰ্ম কৰিও কিছুমান মানুহে কেনেকৈ দুপদুপে উন্নতি কৰে, আৰু আমি সৎপথত থাকিও দিনটো ভগৱানৰ নাম গুণানুকীৰ্তন কৰিও দুখীয়া হৈ আছো। কথাবোৰ ভাবি ভাবি চিন্তা কৰি থকা সকলোকে আজি কৈছো, এই পৃথিৱীত পাপ পুণ্যৰ হিচাপ আছে। যিয়ে এই পৃথিৱীত অসৎ পথত ভৰি দি দুপদুপে উন্নতি কৰিছে, টকা ঘটিছে, গাড়ী গুৰা লৈছে, তেওঁলোকক দেখি আপুনি অসুখী নহ'ব। অসৎ পথত ভৰি দিয়াৰ চিন্তাও মনলৈ নানিব, কাৰণ যিয়ে অসৎ পথত ভৰি দিছে আৰু উন্নতি কৰিছে, অৰ্থাৎ তেওঁ পূৰ্বৰ জনমৰ পুণ্য খৰচ কৰিছে। পূৰ্ব জনমৰ পুণ্য আৰু এই জনমৰ পাপৰ গ্ৰাফডাল যেতিয়া সমান হ'ব, তেতিয়াই তেওঁলোকৰ জীৱনত অধোমুখী গতি আৰম্ভ হ'ব। আৰু যিসকলে ভাল কাম কৰিও দুখত আছে, কষ্টত আছে, তেওঁলোকেও পুণ্য অৰ্জন কৰি আছে। যদি আপুনি সৎ পথত আছে, পুৱা গধূলি ভগৱানক স্মৰণ কৰিছে, তাৰ পিছতো আপোনাৰ দুখ কষ্টৰ সীমা সংখ্যা নাই, হতাশ নহ'ব। আপুনি পুণ্য অৰ্জন কৰি থাকোঁতে কষ্ট পাবই। যিসকলে অধিক কষ্ট পাইছে, অধিক দুখ পাইছে, সৎ পথত থাকি ভগৱানৰ গুণানুকীৰ্তন কৰি, তেওঁৰ পূৰ্বৰ পাপৰ খণ্ডন হৈছে আৰু তেওঁৰ ভগৱানৰ মুক্তিধাম লাভ কৰা পথেই এতিয়া পথ হৈ পৰিছে। পূৰ্বে যদি আপুনি কোনো পাপ কৰ্ম কৰাও নাই, তেনেহ'লে এই কষ্ট ভোগ কৰিয়ে পূৰ্ণ আৰ্জন কৰিবলৈ লৈছে। আৰু সেইকাৰণেই বেছি ভাল যেন লগা মানুহে দেখাত জীৱনটোত বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। সেই কাৰণেই আপোনাক কৈছোঁ, অলপতে হতাশ হৈ যাওঁ আমি মনুষ্য। এনেকুৱা হয় নেকি আপোনাৰ একেবাৰে ৰেষ্টলেছ ধৰণৰ লাগি থাকে? শুনক, কথাখিনি আজি আৰম্ভ কৰিছোঁ। শ্ৰীমদ ভগৱদ গীতাৰ ৫ম অধ্যায়ৰ ১৯ নম্বৰ শ্লোক। ভগৱানে কৈছে, যাৰ মন সাম্যত অৱস্থিত হৈছে বা সমত্ব প্ৰাপ্ত হৈছে, তেওঁলোকে ইহলোকতেই জন্ম মৃত্যুৰ সংসাৰ জয় কৰিছে। তেওঁলোক ব্ৰহ্মাৰ দৰেই নিৰ্দোষী আৰু সেয়ে তেওঁলোক ব্ৰহ্মতেই অৱস্থিত হৈ আছে। আজিকালি এনেকুৱা এটা ট্ৰেণ্ড চলিছে, সকলোৰে কিবা এটা কৰিবৰ মন, আনক দেখিলে কিবা এটা কৰি কিবা এটা ব্যৰ্থ হৈ হতাশাৰ পিছত নিসংগতা, একাকিত্বৰ যন্ত্ৰণা। কিন্তু আপোনাকে কৈছোঁ, কেতিয়াও এই ভুল নকৰিব যে সকলোৱে কৰিছে সেইবাবে ময়ো কিবা এটা কৰোঁ। সকলোৱে ইয়াত কাম কৰিছে, গতিকে ময়ো এই ধৰণেই ইয়াতেই কৰোঁ। এতিয়াৰ পৰা অন্ততঃ সেইটো নকৰিব যিটো আপোনাৰ দ্বাৰা কৰাটো উচিত নহয়।